মাঘৰ বিহুত চুৰ কৰিবলৈ হাঁহ চুৰ কৰিবলৈ চাগে এনেকৈ চুৰ নাযায় অকল মিতালী চুতীয়া আছামিজ ব্লগ চেনেলটো অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, নহয় জানো? ভালে থাকক, সকলোৰে ভালেই হওক তাকে কামনা কৰোঁ। আৰু মই বৰ্তমান ভালেই আছোঁ। আৰু মই এতিয়া দেখিছেনে একদম ধুনীয়াকৈ এনেকৈ মানে ৰ'দলৈ আহি লৈছোঁ। একদম পূৰা ৰ'দত মানে ক'ৰবাত ৰ'দ পৰিছে, ক'ৰবাত নাই, মানে একদম ধুনীয়াকৈ এনেকৈ ইয়াত মানে থিয় হৈ লৈছোঁহি। আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টোত মানে আজি মানে কি দেখাওঁ কি নেদেখাওঁ আপোনালোকে একদম সম্পূৰ্ণকৈ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। মানে ভিডিঅ'টো বহুত মানে কিবা হ'বলৈ গৈ আছে। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো মানে স্কিপ নকৰিব। তেতিয়াহ'লে ব'লক বহুত বেছি কথা কৈ নাথাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। আপোনালোকক মই একদম আমাৰ ঘৰৰ মানে বস্তু এটা দেখাইছোঁ দেই। চাওকচোন ক'ত সোমোৱাই থৈছোঁ বস্তুটো, একদম ধুনীয়াকৈ মানে সোমোৱাই থৈ দিছোঁ তাইক। মানে এই মানে গাভিনী হৈ আছে দেই। আপোনালোকক খুলি কৰি মই দেখাই দিছোঁ, ৰ'ব খুলি দেখাইছোঁ। ওলাই নাহিবি, সোমাই থাক। তাই ওলাই আহিছে দেখিছে নাই? একদম এফালে জেকি, এফালে মুখ চেলেকি দিছে, একদম পূৰা ধুনীয়াকৈ চেলেকি দিছে দেখিছে নাই? কিমান ধুনীয়াকৈ তাইক মানে ইয়াতে এনেকৈ মানে গঁৰালত ভৰাই দিছোঁ। তাইক গাভিনী হৈ আছে, তাইক মানে উলিয়াই দিব নোৱাৰি আৰু তাই একে ঠাইতে নাথাকে দেখিছেনে? এফালে চাওঁ, তাই ওলাই যাবলৈ বিচাৰিছে দেখিছে নাই? তাই ওলাই যাবলৈ বিচাৰিছে একদম পাবি আকৌ, সোমাই ধুনীয়াকৈ সোমাই আৰু এইবোৰ দেখিছে একদম মানে মই কি কাম কৰিব লৈছোঁ মানে আৰু কি ক'ম আপোনালোকক। এই মাছকেইটা চকু অনা ৩-৪ দিনমান হৈ গ'ল। আৰু এইকেইটাক মই বাচিবলৈ পাহৰি থাকিলোঁ, ফ্ৰিজত ভৰাই কৰি থৈ দিলোঁ। মানে মাছকেইটা পাহৰি থাকিলোঁ। এতিয়া পটককৈ মানে এটা ফ্ৰিজটো খুলি কৈ গৈছে, মা বোলে মাছকেইটা বোলে তুমি একো নকৰিলা যে। মই বোলো পাহৰি গ'লোঁ নহয় বোলে, এতিয়া দিয়া বোলো তেতিয়া বাচি থওঁ। ভাবিছিলোঁ ভিডিঅ'টো মানে মই বেলেগ কিবা এটা কৰি মানে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ মানে মাছকেইটা মানে আৰু হেৰি নকৰিলে মানে এতিয়া যদি মই চফা কৰি নিদিওঁ ন, মাছকেইটা মানে বহুত বেয়া হৈ যাব। এতিয়া আজি 2-3 দিনমান হ'ল দেই মাছকেইটা মানে এনেকৈ ফ্ৰিজত ভৰাই থৈ দিয়ে। তথাপিও ঠাণ্ডা দিন কাৰণে বেয়া হৈ যোৱা নাই আৰু এতিয়া ভালেই হোৱা নাই কিন্তু দেই, ধুনীয়া হৈ আছে। আৰু মই এইটোতে ধুনীয়াকৈ এনেকৈ ইয়াতে উলিয়াই কৰি লৈছোঁ। আৰু দেখিছে নাই এনেকুৱা মাছবিলাক খাই ভালেই লাগে বাৰু দেই। এইবিলাক মাছবোৰ চকোন কিবাকিবি এইবোৰ গৰৈ মাছ, কাৱৈ মাছ, কিবাকিবি কাৱৈ নে কি বুলি কয় জানো, এইবিলাক ভেচেলি বুলিহে কয় চাগে দেই। শিঙৰা মাছো আছে আৰু এনেকুৱা মাছবিলাক খাই ভাল লাগে কিন্তু ন। আৰু তেতিয়াহ'লে মই মাছকেইটা একদম পটাপট বাছি কৰি লওঁ। আৰু তাৰপিছত আপোনালোকক মই আকৌ লগ পাই আছোঁ। মাছকেইটা বাছি লওঁ, মাছকেইটাও নহ'লে নষ্ট হৈ যাব ন, বেয়া লাগে। মানে লোকেল মাছ আৰু এই মাছকেইটা মানে কি মোৰ আমাৰ মানে পুৰণি ঘৰৰ পৰা দিছিলে, মানে বৰজনাই দিছিলেহি। আৰু মই মাছকেইটা ফ্ৰিজত তেনেকৈ কৰি ভৰাই থৈ দিলোঁ আৰু বাচিবলৈ পাহৰিলোঁ। আৰু বেয়া হৈ গ'লে মনটো বেয়া লাগিব, লোকেল মাছ যিহেতু, আৰু খাই ভালো লাগে। মই এইকেইটা এতিয়া তেতিয়াহ'লে পটাপট বাছি লৈছোঁ আৰু আপোনালোকক আকৌ লগ পাই আছোঁ দেই। মাছ বাছি বেয়া নাপাওঁ, কিন্তু ভালে পাওঁ, কিন্তু সময় লাগে বাৰু। তথাপিও মাছ বাছি বেয়া নাপাওঁ, মই ভালে পাওঁ। আগৰ পৰাই মাছ বাছোঁ, মানে একদম জীয়ৰীকালৰ পৰাই মানে মাছ বাছোঁ দেই। মই বেয়া নাপাওঁ বাৰু, সৰু মাছ বাছি ভালে পাওঁ। কিন্তু সময় লাগে, সময় ওলালে আৰু এইবোৰ বেয়া নাপাওঁ কৰিবলৈ। কিন্তু পাহৰি গ'লোঁ ন, পাহৰি যোৱাত মানে এনেকৈ থাকি গ'ল। ফ্ৰিজতে ভৰাই কৰি এনেকৈ থৈ দিলোঁ, পাহৰি গ'লোঁ কাৰণে এনেকুৱা এটা হ'ল। কিন্তু আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব, মই পটাপট তেতিয়াহ'লে বাছি লওঁ। A few moments later. মাছ বচা হৈ গ'ল, ধুনীয়াকৈ বাচিলোঁ। বাছি কৰি একদম ধুই মেলি থৈ আহিছোঁ। আৰু মানে কি হ'ল, এতিয়া মানে এটা বস্তু পাৰিবলৈ আহিছোঁ। আৰু বস্তুটো পাৰিম মই আপোনালোকক মানে দেখাম, মানে বহুত মানে ভাল বস্তু। আপোনালোকে চাব, মই দেখাম আপোনালোকক। আৰু বস্তুটো চাই লওকচোন। আপোনালোকক দেখাইছোঁ এজোপা একদম ধুনীয়া মানে নেমু গোল নেমু। এয়া দেখিছে নাই? এইয়া এটা লাগি আছে আৰু এইফালে এটা লাগি আছে। ইয়াত দেখিছে নহয়, একদম ধুনীয়াকৈ লাগি আছে। এফালে মানে দুটা দেখিছোঁ, তাৰপিছত এইটো এটা, 3টা, আৰু এইটো এটা 4টা। আৰু এই 4টা টেঙা মানে কি হয়, এইবছৰ প্ৰথম লাগিছে। আৰু সেই 4টা লাগিছে। আৰু মই টেঙা 4টা মানে বহুত দিনৰ পৰা পাৰিম তেনেকৈ বুলি মানে থাকি গৈছে, পকি গৈছে। একদম ধুনীয়া হৈ আছে, একদম ধুনীয়াকৈ পকি আছে। আৰু মই সেই টেঙাকেইটা নষ্ট হ'বলৈ নিদিওঁ। এতিয়া টেঙাকেইটা মই পাৰি লওঁ, নহ'লে বেয়া হৈ যাব গছতে থাকিলে। মই টেঙাকেইটা পাৰি লওঁ আৰু আপোনালোকে চাই থাকক। টেঙাকেইটা একদম পাৰি লওঁ দেই, আপোনালোকে চাই থাকক। আৰু মানে গোলেমটেঙাকেইটা নতুনকৈ হৈছে ন, গছজোপাত একদম ভালো লাগে। আৰু সেইকেইটা আপোনালোকে চাই লওক। এইটো অলপতে ভৰিয়ে যাব এতিয়া। ভৰিলে নে? নহৰিলে? লাগি ধৰিলে, পৰিলে। আৰে ইমান টান যে এইটো হেৰিয়াত পৰিছে। আৰু মানে সেই কি কয়, দাৰডালৰ আগত মানে কটাৰীখন লগাই ল'ব লাগিছিলে নি বাৰু?
এই নালাগে নালাগে নহ'লে নহৈছে কেলে ইমান টান হৈছে দেখিছা নাই কৰিব ভৰাব নেজান আকৌ নোৱাৰিছোঁ পাৰিবলৈ ডিঙি শুকাই গৈছেগৈ মানে কি টেঙাকেইটা ইমান ওচৰতে আছে ন পাৰিম বুলি ভাবিছিলোঁ কিন্তু বহুত টান একদম মানে এনেকৈ লিকটীয়া মানে কিবা নিচিনা এনেকৈ লাগি আছে একদম পাৰিবলৈকে দি আছে ডিঙি শুকাই গৈছেগৈ আৰু চাওঁ পাৰোঁ নে নোৱাৰোঁ तुमसे ना हो पाएगा এবাৰ পাৰিব লাগিব এটা পাৰিব লাগিব এটা 1 2 3 1 2 এবাৰ নোৱাৰিছোঁ Few inches later. আৰু এতিয়া ফাইনেল টেঙা পৰা হৈ গ'ল টেঙাকেইটা গোটেইকেইটা পাৰিলোঁ আৰু বহুত কষ্ট হ'ল মানে একদম হাত দেখিছে নে কেনেকুৱা লেতেৰা হৈ গ'ল আৰু এয়া একদম এইটো চাওকচোন একেবাৰে মানে এইটো কি বুলি কয় গছৰ একেবাৰে এইটো ঠালটো লৈ আহিলোঁ একেবাৰে ঠালো গুচি আহিলে এইটো এটা আৰু এইটো এটা দেখিছেনে আৰু এই ক'ত পৰি আছে দুটা আৰু ক'ত গ'ল আৰু বেটা ক'ত গ'ল আৰু ক'ত পৰিলে বেটা হে এইকেইটা লোৱাচোন তুমি এফালে হা এফালে হাচোন শুনিছা নাই এফালে হা এইকেইটা লৈ যোৱা এইকেইটা দুটা ভালকৈ থাকিবা দেই আইও মা দুখ পাই গৈছোঁ পৰি গৈছোগৈ দেখিছে না টেঙাৰ লগতে পৰি গৈছোগৈ টেঙাকেইটা মানে একদম পকি হেৰি হৈ গৈছে না বেয়া হৈ যাব বুলি মানে পাৰি পেলাইছোঁ আৰু মানুহজনক ইদিনাও অকণ টেঙাকেইটা পাৰা সিদিনাও অকণ পাৰা নাই পাহৰি থাকে আৰু এতিয়া মই পাৰি লৈছোঁ দেখিছে কেনেকৈ পৰি গৈছোঁ আকৌ খালত সোমাই গৈছোঁ আৰু মই এইফালে পৰি আছে বাপৰে টেঙা তহঁতিও এইফালে তেনেকৈ আহিছে নি এইকেইটাও তেনেকৈ মোৰ গতে আহিছে দেখিছে নে এইকেইটা এইফালে আহিছোঁ কেলৈ এইফালে আহিছোঁ গম পাইছে নাই দেখিছে নাই কেনেকুৱা টেঙা কাঁইটৰ গছ মানে একদম গছৰ গুৰিত আহি এইটো এটা পাই গ'লোঁ আৰু এটা বেটা ক'ত পৰিলে বাৰু বেটা আৰু এটা ক'ত পৰিলে ন খালৰ ইপাৰত পৰিলে নি হা আৰু এটা কোনটো আগলৈ আগলৈ নি গাইছ আইও মাঘৰ বিহুত চুৰ কৰিবলৈ হাঁহ চুৰ কৰিবলৈ চাগে এনেকৈ চুৰ নাজানি মই যেনেকৈ টেঙা আনিবলৈ গৈছোঁ এই সেইটো দিয়া এফালে দিয়া তুমি এফালে দিয়া দেখিছে ল'ৰাটো এইফালে একদম মোক ধুনীয়াকৈ টেঙাটো এনেকৈ দলিয়াই দিলে এইটো এনেকৈ থালিয়ে চালিয়ে মানে আহি গৈছে এইটো মানে একদম থালিয়ে চালিয়ে আহিলে ৰ'ব দেই এইটো মই এগুৱাই লওঁ ছিগি যা সেইকেইটা হৈ গ'ল বাপৰে এতিয়া মই লাহেকৈ এনেকৈ ঘূৰি দিব লাগিব পটককৈ উঠি দিব নোৱাৰোঁ নাই এইফালে ঘূৰি লওঁ বাপৰে দেখিছে একদম মোৰ চিনেমেটিক শ্বৰ্ট বহুত তেজ চিনেমেটিক শ্বৰ্ট হৈ গৈছে মোৰ মানে এনেকুৱা শ্বৰ্ট লৈছোঁ মানে মা মৰি গ'লোঁ গাইছ ফাইনেলি অপাৰেশ্যন ছাকচেছ পাই গ'লোঁ আৰু এতিয়া মই পাই গ'লোঁ আৰু দেখিছে আৰু ধুনীয়া টেঙা আৰু টেঙাকেইটা কি কৰিলা ধুনীয়াকৈ উলিয়াই কোচা আইও এনেকৈ একদম ধুনীয়াকৈ ফ্ৰিজত মানে টেঙাকেইটা এনেকৈ কৰি পিনি থৈ দিছোঁ বেয়া হৈ নাযাওক মানে একদম ফ্ৰিজত ধুনীয়াকৈ থৈ দিছোঁ যাতে টেঙাকেইটা মানে বেয়া হৈ নাযায় নহ'লে বেয়া হৈ যাব মানে কেতিয়া আকৌ মই এইকেইটা কি কৰিব পাৰোঁ কোনো ঠিকনা নাই সেইকাৰণে ইয়াতে সোমাই থাকক ভাল হৈ থাকক ধুনীয়াকৈ এতিয়া দেখিছা নাই এয়া মই কি লৈ আহিছোঁ চাওকচোন আৰু আপোনালোকক দেখাই আছোঁ আৰু ধুনীয়াকৈ বহি লওঁ বহি এয়া চাওক কি আনিছোঁ বাদাম এয়া দেখিছেনে বাদাম এইবিলাক বাদাম খাই পেলাই আৰু বাদামত মানে ইয়াত কি বস্তু এটা আছে চাব দেই ইণ্টাৰেষ্টিং বস্তু এটা আছে মাৰি দিওঁ হেৰি কৰি দিওঁ বেটা মই দেখাই দিছোঁ খুলি কৰি এইফালে চাব দেই কি বস্তু দিয়ে
মানে ইমান ধুনীয়া নিমখকণ চাওকচোন কিমানকণ দিছে নিমখকণ চাওক মানে কিমান আৰু এটা আছে দুটা আছে এইটো এটা চাব দেই বেছি আছে এইয়া দেখিছেনে এইয়া নিমখ একদম ধুনীয়া এইটো আৰু এই নিমখটো মানে খাবলৈ ভাল বাদাম তই খাবি নাই বাদাম খাবি নাই তহঁতি খাবি দেই তই খাম বুলিতো মানে আমাৰ বেটাৰ মানে আগে খাম বুলি ক'ব ইভাগে আকৌ ভিডিঅ'ত নোলায় আকৌ এই মানে খাওঁ বুলি ক'লে পটককৈ ওলাব মোৰফালে চাই আছে এইফালে লাজ কৰিছে হয় তোমাৰ নাই লাজ কৰিছে নাই জানে এতিয়া এই বুলি ক'লে লাজ পায় বাৰু খা 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 মই এনেকৈ কোচত দিছোঁ নহয় তই ওচৰলৈ ওচৰলৈ বহি ল ধুনীয়াকৈ আমাৰ লাজুকি गजब बेइज्जती है নিমখবোৰ কেলৈ পেলাইছে দেখিছা এটি আমাৰ ভাৰ্গৱদা দেখিছে নাই তোমাৰ হে কেনেকৈ হেৰি কৰিছে লাজ কৰিছে পুৰা ধুনীয়াকৈ খাই লওঁ দেই আৰু কোনে কোনে খাই ভাল পায় আপোনালোকে জনাবচোন মই বহুত ভাল পাওঁ খাই ঠাণ্ডা দিনত মানে এনেকুৱা গৰম গৰম বাদাম খোৱা মানে টেষ্ট বহুত বেলেগ আৰু ন তাতে কোলা নিমখটো দিয়ে ন এই কোলা নিমখটো দিয়ে ন এই কোলা নিমখটো একদম তেনে একদম পটাপট বাদামকেইটা খাই লওঁ দেই অঁ লাহে লাহে খা লাহে লাহে ইমান খকে 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 খাইছে ট্ৰেইনত উঠিলে কেতিয়া পাবহি কাইলৈ পাবহি নি দেওবাৰে কাইলৈ অঁ তুমি গমেই নোপোৱা এনেই সঁচাকৈ সঁচা মানে এনেকুৱা খাইছে খাই খতমে কৰিছে মই খাবই পোৱা নাই সিহঁতক বিচাৰি কৰি বাচি দিছোঁ আৰু সিহঁতি পূৰা খাইছে মই খাবই পোৱা নাই খা 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 তহঁতে খা দেই তহঁতে খা ডাঙৰ দীঘল হওক সোনকালে ডাঙৰ দীঘল হওক अरे कहना क्या चाहते हो খা বাদাম খাই আৰু এইবোৰ একদম খাই মানে কমপ্লিট হৈ গ'ল ইহঁতি বাকলি আৰু সিহঁতি বাকলি কেনেকৈ বাকলিকে একদম সিহঁতি হেপি আছে মানে মেখেলাখনতে দেখিছেনে মোৰ কাপোৰৰ ওপৰত কেনেকৈ সিহঁতি একদম ঢালি দিলে চাচোন বাকলি খুব বিচাৰিছে পাইছে জানো পাইছেনে নাই নাই হ'ব দে বেলেগে নাখাবি আকৌ দেই বেলেগে নাখাবি A few moments later. পোৱালিকেইটাৰ লগত একদম ধুনীয়াকৈ বাদাম চাদাম খাই ল'লোঁ আৰু মোৰ মানে লগৰবোৰ এনেকুৱা মানে দেই ইমান ডাঙৰ ডাঙৰ মোৰ লগৰবোৰ আহি থাকে এনেকৈ মাজে মাজে মানে আৰু একদম সিহঁতৰ লগত বাদাম খাই ল'লোঁ একদম ভালো লাগিলে সিহঁতে বা মইনো ক'ত আৰু বহুত বেছি আছে সিহঁতকে দিছোঁ ন সিহঁতি সৰু ল'ৰা যিহেতু আৰু খালোঁ একদম ধুনীয়াকৈ খাই মেলি হৈ গ'ল আৰু ভাবিছোঁ ভিডিঅ'টো বহুত দীঘলীয়া কৰি নাথাকোঁ আপোনালোকক যিকণ পাৰিছোঁ যিকণ নোৱাৰিছোঁ অঁ এই কৈছে অকণমানতে কৈছে ময়ো বনাম বোলে ভিডিঅ' বোলে তেনেকৈ বুলি কৈছে মই বোলো বনাবি তেনেহ'লে আৰু তেতিয়াহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ মানে যিকণ দেখাইছোঁ আপোনালোকে এইকণকে ভালদৰে চাব ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া আকৌ ছাবস্ক্ৰাইব কৰি দিব অঁ তেতিয়াহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো মই আৰু দীঘলীয়া কৰি নাথাকোঁ অন্য নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ বাই বাই কৈ দিব